বন্ধুসকল আজি গৈ আছোঁ ওৱানাৰ এখন 3000 টকীয়া পাণ বিক্ৰী কৰা পাণৰ দোকানলৈ মুকচিদুলৰ পাণৰ কৰ্ণাৰ। এয়া ৰূপহী চাৰিআলিৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু ইয়াৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰতেই আছে সেইখন বিখ্যাত পাণ কৰ্ণাৰ। বন্ধুসকল আমি যাত্ৰাটো আৰম্ভ কৰোঁ আহক। বন্ধুসকল ইয়াৰ পৰা মাত্ৰ আৰু 1 কিলোমিটাৰ দূৰতেই আছে সেইখন মুকচিদুলৰ পাণ কৰ্ণাৰ। আমি ইতিমধ্যে আহি উপস্থিত হৈছোঁ মুকচিদুলৰ সেইখন পাণ কৰ্ণাৰলৈ। বলক আমি পাণ দোকানলৈ সোমাই যাওঁ। বন্ধুসকল এইখনেই হৈছে সেই মুকচিদুলৰ পাণ শ্বপ। ইয়াতে পোৱা যায় 3000 টকা মূল্যৰ পাণ। অকল 3000 টকা মূল্যৰ পাণৰ কাৰণেই নহয়, বহু দূৰ দূৰণিৰ পৰা এইখন দোকানৰ পাণৰ সোৱাদ ল'বলৈ আহে গ্ৰাহকসকল। কাজিৰঙাৰ পৰা আহে, কলিয়াবৰৰ পৰা আহে, নলতলিৰ পৰা আহে, বহু ঠাইৰ পৰা আহে গ্ৰাহকসকল এইখন পাণ কৰ্ণাৰলৈ। দিনটোতেই এই পাণৰ কৰ্ণাৰত যথেষ্ট ভিৰ হয়, যদিও আমি দুপৰীয়া ভাগত এই ব্লগখন বনাইছোঁ আৰু সেইকাৰণে ইয়াত অলপ ভিৰ কম দেখা গৈছে। বন্ধুসকল এইখন মুকচিদুলৰ সেই পাণ কৰ্ণাৰ। এই যুৱকজন যে দেখিছে এইজনেই হৈছে মুকচিদুল। এওঁই ইয়াত বিক্ৰী কৰে বহু মূল্যৱান পাণ আৰু বহু সুস্বাদু পাণ। এইখন পাণ কৰ্ণাৰতেই দেখা গৈছে বিভিন্ন ব্যঞ্জন আৰু এই ব্যঞ্জনসমূহ দিয়েই মুকচিদুলে তৈয়াৰ কৰে সেই বিখ্যাত পাণবিলাক আৰু গ্ৰাহকসকল ইয়ালৈ ঢাপলি মেলে ওৱানালৈ। বন্ধুসকল আপোনালোকক দেখুৱাইছোঁ এই মুকচিদুলৰ এই পাণ দোকানত থকা বিভিন্ন পাণৰ মূল্যৰ তালিকাখন। আমি ওপৰৰ পৰা দেখুৱাইছোঁ। 25 টকাৰ পৰা আৰম্ভ হৈছে পাণৰ মূল্য। চাওক বহু ধৰণৰ পাণ এইখন দোকানত পোৱা যায় আৰু প্ৰতিবিধ পাণৰ মূল্য তালিকা ইয়াত এই ব্যৱসায়ীজনে সংযোগ কৰি ৰাখিছে। বন্ধুসকল আপোনালোকে এই পাণৰ মূল্যখিনি ভালকৈ চাওক। দৰ্শকসকল এই আইটেমবিলাক যে দেখিছে এই আইটেমবিলাক দিয়ে মুকচিদুলে তৈয়াৰ কৰে বিভিন্ন সুমিষ্ট পাণ আৰু সেই পাণৰ গ্ৰাহক দৈনিক বৃদ্ধি পাই আহিছে। এইবিলাক চাওক কিমান উন্নত মানৰ আইটেম তেওঁ বিভিন্ন দূৰ দূৰণিৰ পৰা আনিছে, আনি পেলাই এই দোকানখনত তেওঁ এইদৰে পাণসমূহ তৈয়াৰ কৰিছে আৰু এই পাণৰ এই আইটেমবিলাক অত্যন্ত ব্যয়বহুল। তেওঁ বহু বেছি পৰিমাণৰ মূল্য দি আইটেমবিলাক ক্ৰয় কৰিছে। চাওক সমগ্ৰ তেওঁ পাণৰ দোকানখনৰ দৃশ্য দৰ্শকসকলক দেখুৱাইছোঁ। সকল এই যুৱকজন হৈছে মুকচিদুল ইছলাম। তেওঁ ইয়াতে এই পাণবিলাক তৈয়াৰ কৰে আৰু আজি তেওঁ এই দোকানত তেওঁ পাণবিলাক তৈয়াৰ কৰি আছে। এনে সময়ত আমি এই ব্লগখন বনাবলৈ এই ভিডিঅ'টো কৰিবলৈ আহিছোঁ। তেওঁ চাওক বিভিন্ন পাণত সুস্বাদু ব্যঞ্জনবিলাক দিছে আৰু তেওঁ সুমিষ্ট পাণ তেওঁ গ্ৰাহকৰ বাবে তেওঁ তৈয়াৰ কৰি আছে আৰু তেওঁ নগাঁৱৰ এজন আগশাৰীৰ পাণ দোকানী আৰু এই পাণসমূহ ক্ৰয় কৰিবলৈ বিভিন্ন দূৰ দূৰণিৰ পৰা গ্ৰাহকসকল আহে এইখন দোকানলৈ। মুকচিদুলৰ কিছু মতামত আমি ল'ব বিচাৰিছোঁ আৰু তেওঁৰ বাইটটো আমি ল'ম। মুকচিদুল তুমি কোৱাচোন কেনেকৈ এই পাণ দোকানখন তুমি কৰিলা? মই ছাৰ বাহিৰত অলৰেডি মই শিকি আহিছোঁ। শিকি অহাৰ পিছত আপোনাৰ ইয়াতে মই ভাবিছোঁ গৈ যে বাহিৰত যেতিয়া পাণ দোকান শিকিছোঁ তেতিয়াতো আপোনাৰ তাততো বহুত ডাঙৰ ডাঙৰ পাণ দোকান, সেইবিলাকতো আপোনাৰ ইয়াতো আমি ইমান ডাঙৰকৈ খুলিব নোৱাৰিম। এতিয়া যিমানে পাৰোঁ মানে খুলিছোঁ। এতিয়া লাহে লাহে মানুহে মোক হেৰি মানে বহুতো মানুহ আহি পেলাই মানে পাণ চান খাই ভাল পায় আৰু আহি পেলাই আপোনাৰ পাণ চানৰ মানে অৰ্ডাৰ চৰ্ডাৰ দি দিয়ে। ক'ৰ পৰা আহে গ্ৰাহকসকল? এতিয়াতো আপোনাৰ লখিমপুৰ এইফালে কাজিৰঙা এইবিলাক বহুত দূৰ দূৰৰ পৰা আহে। তোমাৰ দোকানখন ৰেগুলাৰ খোলা থাকেনে? অঁ ৰেগুলাৰ খোলা থাকে 9টা বজাৰ পৰা ৰাতি 11টালৈকে। ৰাতি 11টালৈ। তোমাৰ দোকানৰ পাণৰ মূল্য কিমান? আমি শুনা পাইছোঁ তোমাৰ তাত 3000 টকা মূল্যৰ পাণ পোৱা যায়। আছে ছাৰ, এইটো বিয়া প্ৰেজেণ্ট বুলি কয়। আপোনাৰ 28খন পাণে এখন পাণ হয়, মানে এইটো প্ৰেজেণ্ট মানে যেনেকুৱা প্ৰেজেণ্ট হিচাপত মানে পাণ পোৱা যায়। 28খন পাণে মানে এটা বিয়াৰ উপহাৰ হিচাপে এই পাণটো দিয়ে আৰু সেই পাণটো তোমাৰ ইয়াত তৈয়াৰ কৰা হয়। এই ইমান বেছি মূল্যৰ পাণ তুমি কি বিক্ৰী কৰিব পাৰানে? দৈনন্দিন আহেনে গ্ৰাহক? আহে
নে বিয়াৰ অৰ্ডাৰ চৰ্ডাৰৰ কাৰণে আহে? নাই নাই নাই, এইটো পটককৈ আপোনাৰ সঁচা কথা ক'ব গ'লে মানে আপোনাৰ যিকোনো এটা পাৰ্টি হওক বা বিয়া, ডাঙৰ বিয়া হওক, বিয়াতে সেইকেইটা অৰ্ডাৰ হয়। বিয়া চিয়াতে সেইবিলাক অৰ্ডাৰ হয় আৰু ডাঙৰ পাৰ্টি চাৰ্টি সেইবিলাক অৰ্ডাৰ হয়। এই দৈনিক পোৱা যায়নে? পোৱা যায়, মানে আপোনাৰ ৰাতিপুৱা কৈ দিলে মানে আবেলি সময়ত মই বনাই ৰেডি আগতীয়াকৈ জনাই থ'ব লাগে। তোমাৰ তাত গ্ৰাহকৰ সংখ্যা দৈনিক বাঢ়ি আহিছেনে নাই? বাঢ়ি আহিছে। বাঢ়ি আহিছে। দৰ্শকসকল, এই আইটেমবিলাক যে দেখিছে, এই আইটেমবিলাক দিয়ে মুক্তিদলে তৈয়াৰ কৰে বিভিন্ন সুমিষ্ট পাণ, আৰু সেই পাণৰ গ্ৰাহক দৈনিক বৃদ্ধি পাই আহিছে। এইবিলাক চাওক কিমান উন্নত মানৰ আইটেম তেওঁ বিভিন্ন দূৰ দূৰণিৰ পৰা আনিছে, আনি পেলাই এই দোকানখনত তেওঁ এইদৰে পাণসমূহ তৈয়াৰ কৰিছে। আৰু এই পাণৰ এই আইটেমবিলাক অত্যন্ত ব্যয়বহুল, তেওঁ বহু বেছি পৰিমাণৰ মূল্য দি আইটেমবিলাক ক্ৰয় কৰিছে। চাওক সমগ্ৰ তেওঁ পাণৰ দোকানখনৰ দৃশ্য দৰ্শকসকলক দেখুৱাইছোঁ। এইখন হৈছে দ্বিতীয়খন পাণৰ মূল্যৰ তালিকা। ইয়াতে চাওক কি ধৰণে পাণৰ মূল্য তেওঁ সংযোগ কৰি ৰাখিছে। আৰু মেৰিজ প্ৰেজেণ্ট পাণ যিটো, এই পাণটোৰ মূল্য এইখন দোকানত নিৰ্ধাৰণ কৰা হৈছে ৩,১১১ টকা। এইখন হৈছে দ্বিতীয়খন পাণৰ মূল্যৰ তালিকা। ইয়াতে চাওক কি ধৰণে পাণৰ মূল্য তেওঁ সংযোগ কৰি ৰাখিছে। আৰু মেৰিজ প্ৰেজেণ্ট পাণ যিটো, এই পাণটোৰ মূল্য এইখন দোকানত নিৰ্ধাৰণ কৰা হৈছে ৩,১১১ টকা।